নমস্কাৰ সকলোকে আছামিজ জিকেবিএম নামৰ চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত অসমীয়া সাধাৰণ জ্ঞানৰ কেইটামান লাগতিয়াল প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। বলক তেন্তে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথমটো প্ৰশ্ন হ'ল অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ নীলিমণি ফুকন, অপশ্যন বি ছাৰ আকবৰ হৈদৰী, অপশ্যন চি বিষ্ণুৰাম মেধি, অপশ্যন ডি গোপীনাথ বৰদলৈ। যদি ইয়াৰে উত্তৰটো জানে আপোনালোকে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। বলক তেন্তে আমি ইয়াৰ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ছাৰ আকবৰ হৈদৰী। কুৱেশ্যন নং 2, অসমৰ কোনখন জিলাক অগ্নিগড় চহৰ বুলি কোৱা হয়? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ যোৰহাট, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি তেজপুৰ, অপশ্যন ডি শিৱসাগৰ। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল তেজপুৰ। ইয়াতে কুৱেশ্যন নং 3, অসমৰ প্ৰথম ছপা পুথিখনৰ নাম কি? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ষষ্ঠী বিদ্যাবন, বি হৈছে ধৰ্মপুস্তক, চি হৈছে ভক্তিৰত্নৱালী আৰু ডি হৈছে কীৰ্তন ঘোষা। যদি ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ধৰ্মপুস্তক। কুৱেশ্যন নং 4, কোনটো অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? অপশ্যনসমূহ ইয়াতে দিয়া আছে। এ কাজিৰঙা, বি মানাস, চক্ৰশিলা আৰু ডি হৈছে পবিতৰা। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চক্ৰশিলা। কুৱেশ্যন নং 5, অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1836 চনত, অপশ্যন বি 1846 চনত আৰু অপশ্যন চি 1858 চনত আৰু অপশ্যন ডি হৈছে 1901 চনত। যদি আপোনালোকে উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1846 চনত। কুৱেশ্যন নং 6, দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন ডি জাহৰু বৰুৱা। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডক্টৰ ভূপেন হাজৰিকা। কুৱেশ্যন নং 7, মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি প্ৰাণ দিছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মোগল, অপশ্যন বি মান, অপশ্যন চি তুৰ্বক্ষা, অপশ্যন ডি ব্ৰিটিছ। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল তুৰ্বক্ষা। কুৱেশ্যন নং 8, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ গুৱাহাটী, অপশ্যন বি শিলচৰ, অপশ্যন চি অপশ্যন এ গুৱাহাটী, অপশ্যন বি শিলচৰ, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি যোৰহাট। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডিব্ৰুগড়।
কুৱেশ্যন নং 9 নামবৰ অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যন এ কামৰূপ, অপশ্যন বি নগাঁও, অপশ্যন চি কাৰ্বি আলং, অপশ্যন ডি ধুবুৰী। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কাৰ্বি আলং। কুৱেশ্যন নং 10 শৰাইঘাট দলং কোন চনত মুকলি কৰা হৈছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1960 চনত, অপশ্যন বি 1972 চনত, অপশ্যন চি 1970 চনত আৰু অপশ্যন ডি 1985 চনত। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1962 চনত। কুৱেশ্যন নং 11 মাধৱদেৱৰ জন্মস্থান ক'ত? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বৰদোৱা, অপশ্যন বি লেটেকু পুখুৰী, অপশ্যন চি মধুপুৰ, অপশ্যন ডি পাটবাউসী। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল লেটেকু পুখুৰী। অসমৰ কোনখন জিলাত চাহ বাগানৰ সংখ্যা আটাইতকৈ বেছি? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ তিনিচুকীয়া, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি যোৰহাট, অপশ্যন ডি গোলাঘাট। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডিব্ৰুগড়। কুৱেশ্যন নং 13 লুইত কোঁৱৰ বুলি কাক জনা যায়? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি ৰুদ্ৰ বৰুৱা, অপশ্যন চি বিষ্ণু ৰাভা, অপশ্যন ডি ফণী শৰ্মা। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ৰুদ্ৰ বৰুৱা। কুৱেশ্যন নং 13 বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি দামোদৰদেৱ, অপশ্যন ডি ভট্টৰাদেৱ। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল মাধৱদেৱ। কুৱেশ্যন নং 14 স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বিমলা প্ৰসাদ চলিহা, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি গোপীনাথ বৰদলৈ, অপশ্যন ডি হিতেশ্বৰ শইকীয়া। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গোপীনাথ বৰদলৈ। কুৱেশ্যন নং 15 অসমৰ আটাইতকৈ ওখ পাহাৰটোৰ নাম কি? ইয়াতে অপশ্যনসমূহ দিয়া আছে। এ নীলাচল পাহাৰ, বি লাইকে, চি চিত্ৰাচল আৰু ডি হৈছে মিকিৰ পাহাৰ। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল লাইকে। কুৱেশ্যন নং 4 হস্তি বিদ্যানৰ পুথিখন কাৰ ৰাজত্বকালত লিখা হৈছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি প্ৰমোতৰ সিংহ, অপশ্যন ডি ৰাজেশ্বৰ সিংহ। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল শিৱসিংহ। কুৱেশ্যন নং 16 মাধৱ কন্দলীয়ে ৰামায়ণ কাৰ নিৰ্দেশত অনুবাদ কৰিছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ
ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি মহামাণিক্য, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি হৈছে ৰুদ্ৰসিংহ। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মহামাণিক্য। কুৱেশ্যন নং 17, লিগ্নত কয়লা অসমত ক'ত পোৱা যায়? যদি আপোনালোকে ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ডিগবৈ, অপশ্যন বি মাকুম, অপশ্যন চি কাৰ্বি আংলং আৰু অপশ্যন ডি হৈছে নামৰূপ। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। কুৱেশ্যন নং 17, অৰুণোদয় আলোচনীখন ক'ৰ পৰা প্ৰকাশ পাইছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ গুৱাহাটী, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি কলকাতা। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল শিৱসাগৰ। কুৱেশ্যন নং 18, গুৱাহাটী বিমানবন্দৰটো কাৰ নামত ৰখা হৈছে? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি তৰুণ ৰাম ফুকন আৰু অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গোপীনাথ বৰদলৈ। কুৱেশ্যন নং 19, জয়মতী বোলছবিখন কেতিয়া মুক্তি পাইছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1930 চনত, অপশ্যন বি 1935 চনত, অপশ্যন চি 1947 চনত, অপশ্যন ডি 1950 চনত। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1935 চনত। কুৱেশ্যন নং 20, আহোমৰ শেষ ৰাজধানী ক'ত আছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। এ চৰাইদেউ, বি গড়গাঁও, চি হৈছে ৰংপুৰ আৰু ডি হৈছে যোৰহাট। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল যোৰহাট। যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে আমাৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা জিকে ধুনীয়া ভিডিঅ' লৈ। ধন্যবাদ।